এইটো আইতা ৰুলৰ বল ৱাইফৰ আইতা ৰুলৰ বল তাৰপিছত Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে হৈছে আৰু এ পিছফালৰ পৰা ধুনধুনৰ আৱাজ ভিডিঅ' এডিটিং কৰিব নোৱাৰি আৰু এয়া ভিডিঅ' সেইকাৰণে দিয়াও হোৱা নাই আৰু ঘৰতো অলপ বিপদ হৈ আছে সেইকাৰণে ভিডিঅ' বনাব তেনেদৰে পৰা নাই আজি দুমাহ ধৰি ঘৰখনত খুব কিবা কিবি বেয়া হৈ আছে আৰু কিনো হৈ আছে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম বাৰু আৰু ধুনধুনে আমাকহে পঢ়ায় আমি পঢ়াব নালাগে তাক এয়া দেখিছে মাৰ লগত এয়া মাৰ ভৰিখন আজি দুমাহ ধৰি এনেকৈ আছে মাৰ তো কি হ'ল মই ভিডিঅ'টো শেষলৈ ক'ম বাৰু আৰু এয়া গণেশ পূজাৰ দিনা ৰাতিপুৱাই ওলাইছোঁ গণেশ মন্দিৰলৈ বুলি আৰু এয়া বাক ৰখি আছোঁ মানে ওলাই মেলি আৰু এইফালে চাওক অকণমান শাক লগাইছিলোঁ সেইখিনিও হৈছে বাৰ ৰুমত গ'লোঁ বাৰ যিহেতু হোৱা নাই এয়া তাই বাক অকণমান ভিডিঅ' কৰি দিলোঁ গালিও পাৰি আছে লিপষ্টিক লগোৱা ভিডিঅ' কৰিছোঁ যে আৰু এয়া ওপৰৰ পৰা আমাৰ ভিউ ঘৰৰ এয়া গণেশ মন্দিৰ পাই গ'লোঁ এয়া ওচৰৰে বাইদেউ এজনী আৰু ধুনীয়াকৈ চাকি বন্তি ল'লোঁ আৰু আমি এতিয়া ভিতৰত সোমাম কি খুলি দিম বেটা অ'কে ৰ'বা আৰু ভিতৰত সোমালোঁ বা আৰু মই ধুনীয়াকৈ এতিয়া চাকি বন্তিখিনি জ্বলাম তো এনেকৈ বায়ে চাকিখিনি জ্বলাইছে মই অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ আৰু আমি এনেদৰে মন্দিৰত সেৱা কৰিলোঁ সেৱা কৰি আহি অকণমান ফল মূল ল'লোঁ যিহেতু আজি আমাৰ ঘৰতো শৰাই দিয়া হ'ব পুথি পাত অকণমান পঢ়া হ'ব আৰু ধুনধুনে ৰখি আছে আমি কেতিয়া আহি পাম আৰু এয়া লালিপপৰ পাগল একদম তো এনেদৰে ধুনধুনে ৰখি আছে তাৰপিছত আমি ঘৰত আহিলোঁ আৰু গালি খালোঁ কিয় শুনকচোন এয়া মায়ে আমাক গালি পাৰি আছে কাৰণ আমাৰ ঘৰত পাণৰ গছ 2-3ডাল আছে বহুত পাণ কিন্তু আমি আকৌ পাণ কিনি লৈ আহিছোঁ এইটো মা এইটো এইফালে পাণ দেখিছে পাণ আমাৰ বেপাৰীয়ে আহি ঘৰৰ পৰা লৈ যায় আকৌ আমি পাণ কিনি আনিছোঁ পাহৰি দেখিলোঁ আৰু ধুনুনক চাওক মোৰ লগত কেনেকৈ লাগি থাকে ধুনুনে ফুট লৈ আছে মোৰ মূৰৰ পৰা মন্দিৰত চোৱাচোন ক'ত লাগি গ'ল ক'ত লগাই লৈছে চাওক কপালৰ পৰা মানে বায়ে তাৰ বাৰ কপালৰ পৰা তাক এটা দিলে তো সেইটো মোৰ লগত এপ্লাই কৰি আছে ফুট লৈহে এৰিছে বেবী এইফালে এতিয়া আইনাখন চাইছে তাক কেনেকুৱা দেখা হ'ল আৰু এয়া এতিয়া গা পা ধুলে ধুনধুনে আমাৰ যিহেতু ঘৰত আজি এয়া পুথি পাত অকণ পঢ়িছে মাৰ মনটো বেয়া যিহেতু মাৰ বিৰাটেই বেছি বেমাৰ হৈ আছে মানে মাৰ ভৰিখনৰ টেণ্ডাৰডাল ছিঙিলে অপাৰেশ্যন হ'ল ৰিচেণ্টলি আকৌ চিলাই ফাটিলে সেই মাৰ বিৰাট মন বেয়া তো মা বেডতেই থাকিব লগা হৈছে খোজ কাঢ়িব পৰা নাই আজি দুমাহ ধৰি আৰু এতিয়া ফুল ড্ৰেছিঙত আছে কিমান দিন বা আৰু থাকিব লাগে তাকে আমি গমেই পোৱা নাই নাজানো তো মাৰ মন খুব বেয়া তো সেয়েহে অকণমান পুথি পাত পঢ়ালোঁ ঘৰত নাম কীৰ্তন হৈ থাকিলে মনটোও ভাল লাগি থাকে তো এয়াই অকণমান পুথি পাত পঢ়া হ'ল এয়া আমাৰ কাজিন ব্ৰাদাৰ আৰু লগতে এয়া ওচৰৰে খুৰা এজনে ধুনীয়াকৈ পুথি পাত অকণমান পঢ়িলে আৰু ঘৰখনত অলপ ভাল লাগিলে এইফালে তো এয়া কাজিন ব্ৰাদাৰৰ ৱাইফ লগতে এয়া মা বাহিৰতে বহি অকণমান চব্জি কাটি আছে যিহেতু ভাত বনাম সকলোৱে এসাঁজ খাম সকলো মানে আমাৰ এয়া আৰু গোটেইকেইজনী মই পনীৰ ৰেডি কৰি লৈছোঁ আৰু কিটচেনত মই তো এয়া দেখিছে এতিয়া মই পূৰা বনাব আৰম্ভ কৰিম কিটচেন পূৰা লেতেৰা হৈ আছে গ'ল ধুনধুনে মোক খানা বনাব নিদিয়ে লৈ থাকিব লাগে ধুনধুনে মোক এৰি নিদিয়ে মিক্স চব্জি বনাম লগতে প্ৰসাদো হৈ গ'ল পুথি পাত পঢ়া তো এতিয়া সকলোৱে প্ৰসাদ খাই আছে আৰু ই প্ৰসাদ বিলাই আছে তো যিহেতু আমাৰ মাহঁত শংকৰীয়া হয় কিন্তু আমি বিয়া হৈ উঠাৰ পিছত আমি বামুণীয়া হৈ গ'লোঁ তো আমি পূজা কৰোঁ মায়ে ঘৰ নকৰে মায়ে মানে নাম কীৰ্তন কৰে তো সেয়াই ঘৰত তো এয়া মাও প্ৰসাদ খাই আছে মাৰ বিৰাট মনটো বেয়া এইফালে ধুনুনক চাওক গাইপতাই লগাই দিছা মোক তুমি ভাল পোৱা কিমান ভাল পোৱা মম কৰিবানে মোক মম কৰি দিয়া I love you বেটা ইনজেকশ্যন নিদিবা মা মই দুখ পাম মই পাপাক কৈ দিম মোৰ বেবীটো মইহে বেবী কোন বেবী তুমি এইফালে মাক ড্ৰেছিং কৰি থকা হৈছে মাক সদায় ওচৰৰে ভণ্টি এজনী তাই নাৰ্ছ হয় মাক সদায় ড্ৰেছিং কৰিব লগা হৈ আছে মানে এতিয়া ঘাটো নুশুকোৱালৈ আকৌ যে চিলাই ফাটি গ'ল বাহিৰত তো সেয়াই সেইখিনি ড্ৰেছিং কৰি থাকিব লগা হৈছে ভিতৰৰ বাৰু টেণ্ডাৰডাল জইন খালে Hey guys, good morning. কালি ভিডিঅ'টো শেষ কৰা নহ'ল আমি ইয়াৰ ৰাতিপুৱা 5:30তে ওলাইছোঁ আমি যাম এতিয়া জিমত আহি গ'ল মোৰ কাজিন দুইটাই ৰেডি হৈ ওলাইছোঁ ভিডিঅ'টো চাই দিব
আহিলোঁ যিহেতু শকত হৈ গৈছোঁ বহুত বেবী হোৱাৰ পিছৰ পৰা মই বহুত বেছি শকত হৈ গ'লোঁ ইয়াৰ কাজিনৰ লগত মই সদায় ৰাতিপুৱা 5:30 মানতে জিমত আহোঁ তো এনেকৈ অলপ গাটোও ভাল লাগে ক্ষীণোৱাটো মেটাৰ নকৰে বাৰু হেল্ডি গাটো ভাল লাগি থাকে নিজে গা ধুইছা ডাঙৰ হৈ গৈছা নেকি হা আজি কি পূজা হয় সৰস্বতী পূজা যাবানে তুমি কিয় সৰু হৈ আছা মই তোমাক লৈ যাম নহয় হয় নেকি যাব লাগিব মই এতিয়া লৈ যাম তোমাক জিমৰ পৰা আহি মাকো ভালকৈ খোৱা বোৱা দি ধুনধুনক গা ধুৱাব লৈছোঁ আৰু তাৰ কথা শুনিছে যিহেতু আজি সৰস্বতী পূজা হয় তো ধুনধুনক লৈ তলতে গ'লোঁ গা পা ধোৱাৰ পিছতে অকণমান সৰস্বতী পূজাত গৈ সেৱা কৰি আহিলোঁ যিহেতু ধুনধুনক এবাৰ স্কুলতো দিয়া হৈছে তো সেৱা কৰি আহিলোঁ আৰু ধুনধুনক এতিয়া পায়স খুৱাই আছোঁ বেয়া পায়স টেষ্টি পায়স সৰস্বতী তো এনেদৰে ধুনধুনে এতিয়া মাক অকণমান আজি বাহিৰত ওলাই আনিছোঁ অকণমান ৰ'দত বহিব দিছোঁ দুদিন পিছত আৰু অকণমান ভিডিঅ' বনালোঁ মা অকণমান বাহিৰত এনেকৈ ৱাৰ্কাৰডাল লৈ ওলাই আহে আৰু ধুনধুনে আইতাকক খুব মৰম কৰে বাহিৰত ওলাব গ'লে সি ধৰি ওলাই আনিব যায় তো সেই আৰু আমাৰ ধুনধুনৰ অলপমান জিকে জনা হৈছে শুনকচোন কি কয় আমাৰ উইকত কিমান ডেজ থাকে আইতাকে শিকাই দেই তাক এইবোৰ কিমান ডেজ 7 ডেজ থাকে গুড বৰফেৰে বনোৱা ঘৰক কি বুলি কয় তুমিহে জানা মইতো নাজানো কি বুলি কয় ইগু নহয় ইগলু বুলি কয় ৰামধেনুৰ কালাৰ কেইটা 7টা ফাৰ্ষ্ট কালাৰটোৰ নাম কি কি হয় ৰেড নে ব্লু নে গ্ৰীণ নহয় কি হয় গ্ৰীণ নহয় ৰেড নাজানে ধুনধুনে গ্ৰীণ নহয় ৰেড আৰু এটা কথা কৈছোন পৃথিৱীৰ চবতকৈ ডাঙৰ ওখ এনিমেলছ কোনটো ওখ কোৱা জিৰাফ অ'কে আমাৰ সূৰ্যটো কোনটো ফালে ওলাই কোনটো দিশত পূব দিশত কোনটো দিশত পূব দিশত আমাৰ মুনটো যে আছে আকাশত মুনটোত খোজ কঢ়া ফাৰ্ষ্ট মানুহজন কোন আছিল তুমিহে জানা কোন আছিল তুমি কোৱা মুনত কোনে খোজ কাঢ়িছিল কি নীল আমষ্ট্ৰং কি বুলি কয় নিমগান নিমগান ইমান টান নাম হয় নীল আমষ্ট্ৰং ধুনধুনে মাতে নিমগাম আমাৰ যে প্লেনেটবিলাক আছে প্লেনেটবিলাকত যে গ্ৰহ বুলি কয় অসমীয়াত কোনটো গ্ৰহ ৰেড কালাৰ হয় কোনটো গ্ৰহ ৰেড কালাৰ হয় কোনটো গ্ৰহ মংগল গ্ৰহ ভেৰি গুড বয় তুমি যে ক্ৰিকেট খেলি ভাল পোৱা এই ক্ৰিকেট খেলাত দাদাবিলাক যে তুমি দেখি থাকা কিমানটা দাদাই খেলে 11টা তো আমাৰ ধুনধুন হৈ গৈছে খুব বেছি কথকো বিৰাট কথা কয় 2.5 বছৰ বয়সতে ইমান বেছি কথা কয় ডাঙৰ হ'লে আৰু কি হ'ব নাজানো তো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু ইয়াত ধুনধুনৰ আহি গ'ল কাজিন বায়েক আজি ভিডিঅ'টো ইয়াতে সামৰোঁ পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ